মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত 2024 চনৰ তৃতীয় শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ অসমীয়া প্ৰশ্ন কাকতখন আলোচনা কৰিবলৈ লৈছোঁ। এখন প্ৰশ্ন কাকত হৈছে ডিব্ৰুগড় জিলাৰ। এই প্ৰশ্নখিনি চাওঁ। প্ৰথমতে এটা 1 নম্বৰকৈ 20টা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন দিছে আমাক, পাহিৰ আইতাক কি কামত পাকৈত? অপশ্যন দিছে ভাত ৰন্ধাত, ঊণ গুঠাত, মাছ ধৰাত। তোমালোকে পাঠটো পঢ়িলে পাবা, পাহিৰ আইতাক ঊণ গুঠাত পাকৈত। খ নম্বৰটো ইয়াত শুদ্ধ। তাৰপিছত দিছে আমাক, ছুৱেটাৰটোৰ যে কি বাক্যহিত ব্যৱহাৰ হোৱা চিনটোৰ নাম কি? এই চিনটোৰ নামটো কি সুধিছে? এইটো হ'ল ভাৱবোধক চিন। খটো ইয়াত শুদ্ধ। অৰ্পিতা নামৰ ছোৱালীজনীৰ ঘৰ অসমৰ কোনখন জিলাত? দিয়া আছে ডিব্ৰুগড়, শিৱসাগৰ, নলবাৰী। এইটো পাঠত আছিলে জাপাৰকুছি জাপি, সেই পাঠটোত আছে অৰ্পিতা নামৰ ছোৱালীজনীৰ ঘৰ নলবাৰী জিলাত। গটো ইয়াত শুদ্ধ। তলৰ কোনটো সঁজুলি মাছ ধৰা সঁজুলি? মাছ ধৰা সঁজুলি হ'ল ইয়াত জাকৈ। ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহক কি সংগীত বুলি জনা যায়? ৰাভা সংগীত নে, জ্যোতি সংগীত নে, ভূপেন্দ্ৰ সংগীত? ভূপেন হাজৰিকাৰ গীতবোৰক জনা যায় ভূপেন্দ্ৰ সংগীত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবোৰক জনা যায় জ্যোতি সংগীত। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতবোৰক জনা যায় ৰাভা সংগীত হিচাপে। গীতিকবি হিচাপে তলৰ কোনগৰাকী কবি জনাজাত? নৱকান্ত বৰুৱা, পাৰ্বতীপ্ৰসাদ বৰুৱা, নীলমণি ফুকন। গীতিকবি বুলি ক'লে আমি জানো পাৰ্বতীপ্ৰসাদ বৰুৱা। চৰাইদেউ শিৱসাগৰ নগৰৰ পৰা কিমান কিলোমিটাৰ দূৰত? ইয়াত দিয়া আছে 10 কিলোমিটাৰ, 20 কিলোমিটাৰ, 30 কিলোমিটাৰ। 30 কিলোমিটাৰ দূৰত। মাজুলী কি শিল্পৰ বাবে বিখ্যাত? কাঁহ শিল্প নে, মুগা শিল্প নে, মুখা শিল্প? মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। লাচিত বৰফুকন কবিতাটোৰ কবিজনৰ নাম? নৱকান্ত বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, নকুল চন্দ্ৰ ভূঞা। উত্তৰটো হ'ব নকুল চন্দ্ৰ ভূঞা। ব্যাঘ্ৰ শব্দৰ অৰ্থ বহুত, প্ৰকাণ্ড, সৰু। ব্যাঘ্ৰ শব্দৰ অৰ্থ প্ৰকাণ্ড। মুনীন্দ্ৰৰ ভনীয়েকৰ নাম? মুকুতা, মইনা, মণিকা। মুনীন্দ্ৰৰ ভনীয়েকৰ নাম মুকুতা। প্ৰাতঃভ্ৰমণত তলৰ কোনটো কাম কৰা হয়? শুই উঠা, মুখ ধোৱা, খোজ কঢ়া। প্ৰাতঃভ্ৰমণত খোজ কঢ়া কৰা হয়। স্তূপ শব্দটোত থকা যুক্তাক্ষৰটো ভাঙিলে হ'ব। স্তূপ শব্দটোত কোনো যুক্তাক্ষৰ আছে? সত্য স্তু আছে। যদি দন্তীয় সযোগ, দন্তীয় তযোগ, হৰ্ষও হ'ব। এইটো হ'ব দন্তীয় সযোগ, দন্তীয় তযোগ, হৰ্ষও। বেছিকৈ ঠাণ্ডা অনুভৱ কৰা মাহটো আঘোণ নে, পুহ নে, মাঘ মাহ? এইটো হ'ল পুহ মাহ। কাহিলি পোৱা মানে হ'ল বেলি উঠা, ঢল পোৱা, মাৰ যোৱা। কাহিলি পোৱা মানে হ'ল ঢল পোৱা। তাৰপিছত দিছে আমাক, শৰৎকালত কোনপাহ ফুল ফুলে? গোলাপ, তগৰ, শেৱালি। শৰৎকালত শেৱালি ফুল ফুলে। মাটিৰ পাত্ৰ গঢ়াজনক কি বুলি কোৱা হয়? দৰ্জী, কুমাৰ, মুচি। মাটিৰ পাত্ৰ গঢ়াজনক কুমাৰ বুলি কোৱা হয়। দেউতা শব্দৰ স্ত্ৰীলিংগ? দেউতা হ'ব, স্ত্ৰীলিংগ হ'লে মা হ'ব। আগ্ৰাত থকা ঐতিহাসিক কীৰ্তিচিহ্নটো হ'ল তাজমহল, লালকিল্লা, কুতুব মিনাৰ। আগ্ৰাত তাজমহল আছে। চেনেহ শব্দৰ সমাৰ্থক শব্দ হ'ল? সমাৰ্থক শব্দ মানে একে অৰ্থবোধক শব্দ। অৰ্থটো একে বুজাব লাগিব। চেনেহ মানে হ'ল মৰম। তাৰপিছৰ প্ৰশ্ন 21 নম্বৰ। তলৰ প্ৰশ্নবোৰ উত্তৰ কৰা। এটা 7টা প্ৰশ্ন দিছে, 14 নম্বৰ আছে। তোমালোকে প্ৰশ্নখিনি চেষ্টা কৰিবা। ৰহিম এজন ভাল ল'ৰা। এই বাক্যখনত উদ্দেশ্য আৰু বিধেয় হিচাপে ভাগ কৰি লিখা। এতিয়া ৰহিমৰ বিষয়ে কোৱা হৈছে, এইটো হ'ব উদ্দেশ্য। তাৰপিছত বাকীখিনি হ'ব বিধেয়। এজন ভাল ল'ৰা, এইখিনি হ'ব বিধেয় হ'ব। তাৰপিছত এইখিনি খালী ঘৰ আছে। 22 নম্বৰ প্ৰশ্ন। প্ৰথম অসমীয়া বোলছবিখনৰ নাম? এই হ'ল জয়মতী। নাটক ৰচনা কৰা লোকক নাট্যকাৰ বোলে। এইখিনি তোমালোকে চাবা নিজে। তাৰপিছতো 8টানি মিলোৱা। শুৱালকুছি। শুৱালকুছিত কি হ'ব? পাট মুগা কাপোৰ। সৰ্থেবাৰী কাঁহ পিতলৰ বাচনৰ বাবে বিখ্যাত। জামুগুৰি বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। ঢকুৱাখানা ফাটবিহু। আশাৰীকান্দি টেৰাকোটা। তলৰ জুৰীয়া শব্দবোৰ লিখা। খেতি লগত লিখিব লাগিব বাতি। মাত, পাত লিখিব পাৰোঁ। উলহ মালহ লিখিব পাৰোঁ। আহল বহল লিখিব পাৰোঁ। এইবোৰ বাক্য ৰচনা। আখৰ জালৰ পৰা বিচাৰি শব্দ উলিয়াই লিখা। মিঠা। মিঠা শব্দটোৰ বিপৰীত শব্দটো ইয়াত লিখা আছে, আমি বিচাৰিব লাগে। মিঠাৰ বিপৰীতটো আমি লিখিব পাৰোঁ, আমি তিতা লিখিব পাৰোঁ। এইটো তিতা। মিঠাৰ বিপৰীতটো আমি তিতা লিখিম। ইয়াত আমি তিতা লিখিব লাগিব। ডাঙৰ। ডাঙৰ বিপৰীতটো কি হ'ব? সৰু। সৰুটো ইয়াত আছে, এইটো সৰু। ডাঙৰ, সৰু। ততালিকে। ততালিকে মানে হ'ব, ততালিকাৰ বিপৰীতটো হ'ব পলম। ততালিকে মানে সোনকালে যোৱা, পলম মানে হ'ল দেৰিকৈ হোৱা। দুখ। দুখৰ বিপৰীতটো হ'ব সুখ। এইটো সুখ। গুণ। এইটো গুণৰ বিপৰীতটো হ'ব, এইটো দুখ হ'ব। সদায়। সদায়টো কেতিয়া। তাৰপিছত 27 নম্বৰ প্ৰশ্ন। ইয়াত 4 নম্বৰকৈ
পাঁচটা প্ৰশ্ন দিছে, এইখিনি চেষ্টা কৰিবা। 28 নম্বৰ দিছে যিটো এটা বিষয়ে 5 বাক্য লিখা। তাৰপিছত 29 নম্বৰ আৰু 30 নম্বৰ। এখন 2026 চনৰ অসমীয়া প্ৰশ্ন কাকত তৃতীয় শ্ৰেণী বছৰীয়া বিষয়ৰ প্ৰশ্ন কাকত। এই প্ৰশ্ন কাকত হৈছে শিৱসাগৰ জিলাৰ। ইয়াৰ প্ৰশ্নখিনি আমি চাওঁচোন। প্ৰথমটো দিছে পাঠ পঢ়া। ইয়াত দিছে 8 নম্বৰ। মৰমৰ আই কবিতাটোৰ প্ৰথম 4 শাৰীৰ মুখস্থ লিখা 6 নম্বৰ দিছে। তাৰপিছত দিছে আমাক তলৰ শব্দবোৰৰ প্ৰশ্নবোৰৰ উত্তৰটো বিচাৰি উলিয়াই লিখা। ইয়াত 10 নম্বৰ দিছে। এটাকে 10টা প্ৰশ্ন আছে। কাহিলি পোৱা শব্দটোৱে বুজায়, কাহিলি পোৱাটোৱে বেলি মাৰ যোৱা ঢল পোৱা। কোনটো হ'ব? ঢল পোৱা হ'ব। জ্ঞানী ল'ৰাই কৰা কাম পৰদৈৱত লোভ কৰে, সজ আলোচনাত ভাগ লয়। তোমালোকে জ্ঞানী ল'ৰা যিটো কবিতাটো আছে তাত পঢ়িলে গম পাবা জ্ঞানী ল'ৰাই সজ আলোচনাত ভাগ লয়। মুনীন্দ্ৰৰ সুস্বাভাৱিক হ'ল পুৱা গধূলি খোজকঢ়া, ৰাতিপুৱা ক্ৰিকেট খেলা। গতিকে কোনটো হ'ব? পুৱা গধূলি খোজকঢ়া। লহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ? পঞ্জাৱ। প্ৰাতঃভ্ৰমণত সাধাৰণতে কেনেধৰণৰ কাম কৰা হয়? সেইটো খোজ কঢ়া হয়। অহল্যাবায়ে সকলো কাম কৰিছিল মহাৰাণী হ'বৰ বাবে, প্ৰজাৰ সুখৰ বাবে। প্ৰজাৰ সুখৰ বাবে হ'ব। গীত গোৱা লোক গীতিকাৰ। তাৰপিছত দিছে আমাক প্ৰথম অসমীয়া বোলছবিখন হ'ল ৰজা হৰিশ্চন্দ্ৰ জয়মতী। প্ৰথম অসমীয়া বোলছবিখন হ'ল জয়মতী। কিন্তু আমাক যদি ক'লেহেঁতেন প্ৰথম ভাৰতীয় বোলছবি, আমাৰ দেশত ভাৰতত প্ৰথম বোলছবিখনৰ নামটো হৈছিলে ৰজা হৰিশ্চন্দ্ৰ। কিন্তু আমাক কৈছে অসমীয়া বোলছবি বুলি কৈছে, গতিকে প্ৰথম অসমীয়া বোলছবিখন হ'ল জয়মতী। জোনবিল মেলা পাতে তিৱাসকলে। চৰাইদেউ জিলাখন আগতে কোন জিলাৰ অন্তৰ্ভুক্ত আছিল? শিৱসাগৰ জিলাৰ। 4 নম্বৰ প্ৰশ্ন। ইয়াত 10টা প্ৰশ্ন দিছে, এটা 2 নম্বৰকৈ দিয়া আছে। অসমক পৰাধীন কৰিবলৈ কোন আহিছিল? তোমালোকে প্ৰশ্নখিনি চাই ল'বা, এইখিনি মই কৰি দিয়া নাই। 5 নম্বৰ প্ৰশ্ন। তলৰ যুক্তাক্ষৰবোৰ ভাঙি লিখা আৰু এটাকৈ শব্দ লিখা। এইটো হৈছে তালব্য হ যোগ ৰ যোগ হ্ৰস্বউ হ'ব। প্ৰথম যুক্তাক্ষৰটো এইটো আছে তালব্য হ যোগ ৰ যোগ হ্ৰস্বউ হ'ব। তালব্য হ হ্ৰস্ব শ্ৰু। পিছত হ'ব বজ্ঞা জনজ্ঞ, বজ্ঞা জ যোগ নিয় হ'ব। তেনেকৈ এইটো 3টা লিখা আছে। এই 3টা যোগ কৰিলে হ'ব দন্তীয়া ন আৰু দন্তীয়া ত আৰু হ্ৰস্বউ যোগ কৰিলে দন্তীয়া নয়তয়ানটো হ'ব। তাৰপিছত দন্তীয়া হ যোগ ত, দন্তীয়া হ যোগ দন্তীয়া ত হ'লে সত্যাস্ত হ'ব। বাক্য হতাই দিছে, বিপৰীত শব্দ লিখিবলৈ দিছে। তাৰপিছত 8 নম্বৰ দিছে তলৰ দিয়া বাকচৰ পৰা শব্দ অৰ্থকেইটা বিচাৰি লিখা। কৌতূহল, কৌতূহল মানে হ'ল জনাৰ আগ্ৰহ লিখিব লাগিব। নৰিয়া, নৰিয়া মানে হ'ব বেমাৰ। সোনকালে, বেগতে। আজ্ঞাবাণী, আদেশ। নিন্দা, গৰিহণা। তলৰ বাক্য দুটা সংযোগ কৰি এটা বাক্য লিখা। সুশান্তই কলম আনিছে, সুশান্তই বহি আনিছে। আমি লিখিম সুশান্তই কলম আৰু বহি আনিছে। সুশান্তই কলম, এইখিনি আমি নিলিখোঁ, আমি লিখিম আৰু লিখি দিম। সুশান্তই কলম আৰু বহি আনিছে। মই পঢ়োঁ, মই লিখোঁ। এতিয়া মই পঢ়োঁ আৰু লিখোঁ, এইটো মইতো ইয়াত নিলিখোঁ, ইয়াতে আমি আৰু লিখিম। মই পঢ়োঁ আৰু লিখোঁ। 10 নম্বৰ প্ৰশ্ন দিছে ছন্দ আৰু উপশব্দ দুটা লগা আন শব্দৰ লগে লগে নতুনকৈ শব্দ লিখা। একবচন বহুবচন বুজোৱা শব্দ তালিকাখন পূৰ কৰা। তেওঁ, তেওঁ হ'লে তেওঁলোক হ'ব। তোমালোক দিছে, তোমালোকটো বহুবচন আছে, আমি ইয়াত একবচন তুমি লিখিব লাগিব। সি, সি হ'লে আমি সিহঁত লিখিম। 12 নম্বৰ প্ৰশ্ন দিছে আমাক ক অংশৰ লগত খ অংশ মিলোৱা। শুৱালকুছি, শুৱালকুছি কিহৰ বাবে বিখ্যাত? পাট মুগা কাপোৰৰ বাবে বিখ্যাত। গাৰোসকলৰ উৎসৱটোৰ নামটো কি আছিলে? ৱাংলা। শেৱালি ফুল শৰৎ ঋতু। মাইক'চুমফাই টাই জনগোষ্ঠীৰ এটা উৎসৱ। 13 নম্বৰ প্ৰশ্ন দিছে শাৰীৰিক অসুস্থতাৰ বাবে 2 দিন ধৰি বিদ্যালয়ত অনুপস্থিতৰ কাৰণ দেখুৱাই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে এখন আবেদন লিখা। এইখিনি চুটলিপি আৰু ইমানতে প্ৰশ্নখন শেষ।